ৰাজ্যত এইবাৰ সংঘটিত হৈছে নোহোৱা নুপুজা আজব ঘটনা। লখিমপুৰত কিশোৰীয়ে পলুৱাই আনিলে কিশোৰীক। লখিমপুৰ জিলাৰ লালুকৰ কেহুতলিৰ গাঁৱৰ এগৰাকী কিশোৰীয়ে কৰোণাবাৰী গাঁৱৰ আন এগৰাকী কিশোৰীৰ লগত 7 মাহ পূৰ্বে চিনাকি হৈ ইজনীয়ে সিজনীৰ প্ৰেমত পৰিছিল। 7 মাহ হ'ল পিছত তাই কি কৈছিলে তোমাক? ভাল পাই বুলি কৈছে। আৰু কালি যেতিয়া পলাই আহিছিলে কি বুলি কৈছিলে? কি বুলি কৈছিলে তোমাক? তোমাৰ আমি না পাইলে মরে যাই তুমি আই আমার লৈ যাও। গোটেই জীবন থাকিব বিচাৰে। কি বুলি কৈছিলে? তোমার আমি সারা জীবন তোমার হয়ে থাকবো। আমি কইছি আমি তোমার একটা বস্তু দেয়া পাইতাম না, সারা জিন্দগি সব কিছু দেওয়ার আমি একটা বস্তু দেয়া পাইতাম না। অবিচাৰ্য যেন লাগিলেও দুয়োৰে মাজত গঢ় লৈ উঠিছিল গভীৰ প্ৰেমৰ সম্পৰ্ক। অৱশেষত গোটেই জীৱন দুয়ো একেলগে থকাৰ আশাৰে বুধবাৰে এজনীয়ে পলুৱাই আনে আনজনীক। পিছে তেওঁলোকৰ এই ভাল পোৱাক মানি নলয় ঘৰখনে আৰু সমাজে, কিন্তু তেওঁলোকেও নামানে। ইজনীয়ে সিজনীক নাপালে হেনো যাব মৰি। অৱশেষত পৰিয়ালৰ লোকে লৈ যায় গাঁওবুঢ়াৰ ঘৰলৈ। এতিয়া এওঁলোকৰ সিদ্ধান্ত লবলৈ গৈ বিপাঙত পৰিছে গাঁওবুঢ়া আৰু স্থানীয় লোক। গাঁওবুঢ়া আৰু স্থানীয় ৰাইজে কিশোৰী দুগৰাকীক স্থানীয় লালুক আৰক্ষী থানাত দুয়োকে চমজাই দিয়ে। এতিয়া লালুক আৰক্ষীও বিপাঙত পৰিছে এই দুগৰাকী কিশোৰীক লৈ। আপুনি গাঁৱৰ গাঁওবুঢ়া হিচাপে কেনেকে পালে? মই পালোঁ যে তাৰ মায়ে দেউতাই ছোৱালীজনীয়ে আৰু সেইজনী ছোৱালী এই ৰুকসানাক লগত লৈ আহিলে। লৈ আহি ক'লে যে এনেকৈ তেনেকুৱা কথা, মোৰ ছোৱালীজনীয়ে আৰু এজনী ছোৱালী লৈ আহিছে। ছোৱালী লৈ আহিছে, এতিয়া ৰাইজে অলপ হুলস্থুল কৰি আছে। গতিকে মই যাতে বাচি যাওঁ, মোৰো ছোৱালী সেইটোও ছোৱালী, এইবিলাকতো এনেকৈ নহয়, ল'ৰা হ'লে কথা বেলেগ আছিল। গতিকে মই আপোনাৰ ওচৰত লৈ আহিছোঁ, এতিয়া আপুনি যি ব্যৱস্থা কৰে কৰি দিয়ক। আৰু ছোৱালীক সুধিলোঁ, যিজনীয়ে আনিছে সেইজনীক সুধিলোঁ, সেইজনীয়ে কৈছে যে এনেকুৱা তেনেকুৱা কথা, আমি 7 মাহ ধৰি ভাল পাওঁ, তাইও মোক ভাল পায়। দুইজনৰ ভাল পোৱাৰ ভিতৰতে মই কৈছোঁ যে মইতো ছোৱালী, মোক তুমি কিয় ভাল পাবা? মইতো তোমাক বিয়া কৰিব নোৱাৰোঁ, মই হ'লোঁ ছোৱালী, তুমিও ছোৱালী। গতিকে তাই ক'লে বোলে নহয়, ময়ো ছোৱালী তুমিও ছোৱালী, বোলে মই তোমাক ৰাখিব পাৰিম, তোমাকতো একটা বস্তু মই দিব নোৱাৰিম নহয়, বোলে একটা বস্তুও মোক দিব নালাগে, মই তোমাৰ লগত এনেই থাকিম। লখিমপুৰৰ পৰা জিয়াউল আলী ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।